নমস্কাৰ ৰাইজ, আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ এবিধ নতুন ৰেচিপি লৈ। এতিয়া যিহেতু প্ৰচণ্ড গৰম, তো তাৰ বাবে মই এবিধ শীতল পানী বনাব ওলাইছোঁ। তাৰ বাবে লৈছোঁ মই এয়া চাওক, এয়া আঠিয়া কল। এইটো মই গোটেই ৰাতি তিয়াই থৈছোঁ। পানী তিয়াই থৈ মই ফ্ৰিজত থৈছিলোঁ। গোটেই ৰাতি আপোনালোকে পানীত এইদৰে এনেকৈ তিয়াই যদি থবলৈ অসুবিধাও পায়, তেনেহ'লে ৰাতিপুৱাই থৈ পেলাই ধৰক ৩-৪ ঘণ্টা এইদৰে এনেকৈ ভালদৰে মুঠি এইদৰে পানীত তিয়াই থ'ব। এইদৰে এনেকৈ অকণমান খচি ল'ব ধুনীয়াকৈ। এইদৰে খচা হ'ল। এইবাৰ চেকনিৰে আমি এটা জকত চেকি ল'ম। লাহে লাহে দিব। কি ধুনীয়া হৈছে, এইদৰে উলিয়াই লওঁ। এইবাৰ ইয়াত মই নিমখ দিম অকণমান। নিমখখিনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। কিছুমানে নিমখ কম খায়, প্ৰেছাৰৰ বাবে কেঁচা নিমখ নিদিলেও কথা নাই। অকণমান ক'লা নিমখ দিম। খুব ভাল বস্তু, এবাৰ বনাই খাবচোন। খুবেই ভাল, খোৱাও ভাল, পেটৰ কাৰণে খুব ভাল। পেচাব জ্বলা, পেট গৰম হ'লে গেছৰ কাৰণে খুব ভাল। এবাৰ অকণমান চেনি দিম। চেনিটো আপোনালোকৰ কথা, আপোনালোকে চেনি যদি খাই দিব, নিদিলেও কথা নাই। আঠিয়া কল এনেও খুবেই মিঠা। মই অকণমান দিছোঁ, মোৰ সৰু ল'ৰা ছোৱালী আছে সেইবাবে। এবাৰ অকণমান এয়া অকণমান চাট মছলা দিছিলোঁ টেষ্টি হ'বৰ কাৰণে। এইখিনিয়ে ধুনীয়াকৈ ঘুটি দিলে হ'ল মোৰ চৰবত। এতিয়া ধুনীয়াকৈ বহি খালেই হ'ল। আজিলৈ এৰিলোঁ, বাই বাই।